Hi friends, মই আহিছোঁ Asamese Gyanত আপোনালোকৰ ওচৰত এণ্ড্ৰইড টিপছ এটা লৈ যিটো এপছত আপুনি আপোনাৰ মোবাইলটো বহুত স্পীড চাৰ্জ কৰিব পাৰিব ঠিক আছে আগতকৈ বহুত ফাষ্ট চাৰ্জ কৰিব পাৰিব ঠিক আছে এটা নহয় বহুতকেইটা টিপছ কম আপুনি চাব মনত ৰাখিব টিপছকেইটা ভালদৰে চাওক ভিডিঅ'টো আৰু লগতে মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব চেনেলটো Asamese Gyanত আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবিলাকৰ ওচৰত ঠিক আছে চাও হক আপোনাৰ মোবাইলটো কেনেকৈ ফাষ্ট কৰিব পাৰি চাৰ্জ কৰোতে চাৰ্জ বহুত সময় লয় কিছুমান মোবাইলত চাৰ্জ হওঁতে বহুত সময় লাগি যায় আমাৰ ইমান চাৰ্জ খাই আমি ইমান মোবাইল ইউজ কৰোঁ তো আমাক জলদি চাৰ্জ হ'ব লাগে জলদি চাৰ্জ হ'লে আমাৰ ভাল লাগে ন সবৰে ভাল লাগে হক চাও শিকি হ'ব লাগে প্ৰথম টিপছটো মই কওঁ আপোনাৰ মোবাইলত সেটিংত আছে সেটিংত যাব সেটিংত গৈ আপুনি এতে ডেভেলপাৰ অপচনত যাব ডেভেলপাৰ অপচন অন কৰা আছে মোৰ আপোনাক কেনেকৈ অন কৰিব লাগে এটা ভিডিঅ' মই আগতেও বনাইছোঁ তাতেও চাব পাৰে আৰু মই শিকাই দি আছোঁ প্ৰথমতে শিকাই দিওঁ ডেভেলপাৰ অপচন কেনেকৈ খুলিব লাগে ঠিক আছে এতিয়া এপত যাব এবাউট ফোনত চাব মোৰ এটা ফোন ইনফৰমেশ্যন ডিভাইচ ইনফৰমেশ্যনত আছে বিল নাম্বাৰ আপুনি পাব তাতে চাব আপোনাৰ মোবাইলত বিল নাম্বাৰত যাব এটা এনে 7 বাৰ টাচ কৰিব টেপ কৰিব 7 বাৰ টেপ কৰাৰ পিছত আপুনি বেক হৈ আহিব মোৰ অলৰেডি খোলা গৈছে ইয়াতে দেখাইছে আপোনাৰ 7 বাৰ টেপ কৰাৰ পিছত এইটো খোলা যাব ঠিক আছে মনত ৰাখিব তাৰ পিছত ইয়াতে ডেভেলপাৰ অপচনত আহিব বেক হৈ আহিলে পাব ইয়াতে ডেভেলপাৰ অপচন তাৰ পিছত ওপৰত চাব প্ৰথমতে ডেভেলপাৰ অপচন অন অফ বুলি এটো আৰু খুলিলে আপোনাক হেৰি লাগে পেটাৰ্ন লাগে এটা অন কৰি ল'ব অন কৰি লৈ আপুনি তলত যাব তলত ইয়াতে বহুত ধৰণৰ সুবিধা আছে চাই ল'ব ইয়াতে ইমান ধৰণৰ সুবিধা আছে যিবোৰ আমি নাজানো বহুত ভিতৰত বহুত সুবিধা কিছুমান আছে আমি চালে গম পাম এটা অন কৰি চাব আপুনি শট আছে বহুত কিবা ধৰণৰ সুবিধা আছে মই আজি দেখাই দিওঁ আপোনাৰ চাৰ্জটো কেনেকৈ ফাষ্ট কৰিব পাৰি ঠিক আছে সিলেক্টেড USB আপুনি এইটো ক্লিক কৰিব ক্লিক কৰি চাব ইয়াতে মিডিয়া ট্ৰান্সফাৰ হৈ আছে ইয়াৰ পৰা আপুনি চাৰ্জিং অনলি ইয়াতে ক্লিক কৰি দিয়ক ঠিক আছে এটা চাৰ্জিং অনলি তাৰ পিছত বেক হৈ আহক বেক হৈ আহি আপুনি চাব আপুনি এৰোপ্লেন মোডত মই এনে এৰোপ্লেন মোডত ৰাখিছোঁ এৰোপ্লেন মোডত ৰাখিব এৰোপ্লেন মোডত ৰাখিলে বহুত স্পীডত চাৰ্জ লয় ঠিক আছে তাৰ পিছত আপুনি মোবাইল আপোনাৰ সুইচ অফ কৰি চাৰ্জ কৰিব পাৰে আপুনি সুইচ অফ কৰি চাৰ্জ কৰিলে আপোনাৰ বহুত স্পীডত চাৰ্জ ল'ব তাৰ পিছত আৰু কেইটামান মনত ৰাখিব লগা কথা যেটো আমি সদায় ভুল কৰোঁ জানিও আপোনাৰ মোবাইলত কেতিয়াও ডাটা কেবল আপুনি সদায় অৰিজিনেল ডাটা কেবল ইউজ কৰিব যেটো মোবাইলৰ লগত আহে আৰু মানে কি আৰু কম্পিউটাৰত বা ল্যাপটপত চাৰ্জ নকৰিব কেতিয়াও মোবাইল সদায় বৰ্ডত চাৰ্জ কৰিব তাৰ পিছত যদি জলদি চাৰ্জ হ'ব লাগে তেতিয়াহ'লে কাৰণ কম্পিউটাৰত আৰু ল্যাপটপত চাৰ্জ কৰিলে বেছি সময় লয় বহুত সময় লয় ঠিক আছে আৰু মোবাইলৰ বেক কভাৰ খুলি কিনে চাৰ্জ কৰিব তেতিয়া আপোনাৰ মোবাইলৰ বহুত স্পীডত চাৰ্জ লয় তাৰ পিছত আপুনি এয়াৰ চাৰ্জাৰ আজিকালি বহুত মানে এয়াৰ চাৰ্জাৰ ইউজ কৰে বহুতে যদি আপোনাৰ এয়াৰ চাৰ্জাৰ বেয়া বুলি ক'ব যোৱা নাই এয়াৰ চাৰ্জাৰো ভাল যদি আপুনি জলদি চাৰ্জ হোৱাটো বিচাৰে তেতিয়াহ'লে আপুনি কেবল থকা চাৰ্জাৰেৰে চাৰ্জ কৰিব জলদি চাৰ্জ হ'ব ঠিক আছে বুজি পাইছে চাগে ভাল ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব মোৰ ফালৰ পৰা অনুৰোধ থাকিল আৰু যদি কিবা প্ৰশ্ন থাকে সুধিব লগা কমেন্ট কৰি সুধিব কমেন্ট বক্সত যায় কমেন্ট লিখি আপুনি সুধিব পাৰে যিকোনো অপচন মানে আপোনাৰ প্ৰবলেম থাকে যি কিবা আপোনাৰ মোবাইলত যদি কিবা অসুবিধা আছে যিকোনো মোক ক'লে হ'ল মই নেক্সট ভিডিঅ' বনাম এনেকুৱাকৈ ঠিক আছে মই বেছি সহজভাৱে কৈছোঁ মই একদম বুজি পাব লাগে যদি বুজি পাইছে ফলো কৰিব ঠিক আছে